নমস্কাৰ আজি ৰাতিপুৱাই সোনকালে উঠি ৰেডি হ'লো এটা ইউটিউব ভিডিঅ' শ্বুটিঙৰ কাৰণে এয়া স্নেহাই আহিয়েই তাই নিজৰ ড্ৰেছটো কৰি ল'লে আৰু পিছত এইজন মই এইটো ড্ৰেছত ফাৰ্ষ্ট চিন কৰিব লাগিব হেনো আৰু ইয়াৰ ভিতৰত বহি আছে আতিকুৰ ৰহমান দা খুবেই ভাল মনৰ মানুহ আৰু বহুত ছাপৰ্টিভ আৰু এয়া হৈছে আমাৰ ডাইৰেক্টৰ মেম কৰিশ্মা ডেকা তাই নিজে স্ক্ৰিপ্ট লিখে নিজে ডাইৰেকশ্যন কৰে আৰু এয়া ফাৰ্ষ্ট চিনতে মোক দাঁত মাজি থাকিব দিছে কি ষ্টৰী একো গমেই পোৱা নাই যি কৰিব দিছে তাকেই কৰি গৈ আছোঁ কেৱল মাত্ৰ আমাৰ ডাইৰেক্টৰ মেমেহে জানে কি কৰিব লাগে আৰু অভিনয়ৰ ক্ষেত্ৰত তেনেকুৱা কোনো অভিজ্ঞতা নাই গতিকে এনেধৰণৰ সৰু সুৰা কামবিলাকৰ জৰিয়তে অভিজ্ঞতাসমূহ আহৰণ কৰি আছোঁ ইফালে আমাৰ কৰিশ্মা পাৰ চিনখিনি আমাৰ ভাইটিয়ে লৈ আছে কাৰণ আমাৰ বাজেট ল' বেলেগ কেমেৰামেন নাই আৰু ইফালে আমাৰ ওচৰৰে বৰ্মা এগৰাকী আহি ৰবাব টেঙাৰ জুতি লৈ আছে তেখেতে গমেই পোৱা নাই ভিডিঅ' কৰি আছোঁ বুলি তেখেতক কৈছোঁ এবাৰ চাওক হাঁহি দিয়ক বুলি তথাপিও গম পোৱা নাই আনফালে মোক ড্ৰেছ চেঞ্জ কৰাৰ পিছত চকীখনত বহি এটা ডায়লগ ক'বলৈ দিলে আৰু ভিতৰত বহি থাকিল স্নেহা আৰু আতিকুৰ দা কাৰণ সিহঁতৰ চিন নাছিল সেয়েহে সিহঁতে ফেনৰ তলত বহি খুব এনজয় কৰি আছিল মই বোলো তহঁতৰো সময় আহি আছে ৰ তাৰপাছত ড্ৰেছ চেঞ্জ কৰি বেলেগ এটা লোকেশ্যনলৈ যাব ওলালোঁ বেলেগ এটা লোকেশ্যনত স্নেহা আৰু আতিকুৰ দাৰ চিন আছিল এয়া স্নেহাই দেখাই আছে তাই হেনো পূজাৰ কাপোৰ কিনিলে কিন্তু পূজাৰ কাপোৰ নহয় দেই গাইছ শ্বুটিঙৰ কাৰণে যিবোৰ কাপোৰ আনিছে তাকে দেখাই আছে তাই তাৰপাছত স্নেহাৰ লগত মোৰ ইউটিউব চেনেলত আহিবলগীয়া নতুন ছুটি ছবিৰ বিষয়ে কথা পাতি গৈ আছোঁ কাৰণ তাই এবাৰ সেইখনত অভিনয় কৰিব আৰু লগতে কৈছে এইবাৰ লক্ষ্মী পূজা উপলক্ষে ৰঙামাটিত অনুষ্ঠিত হ'বলগীয়া নাটকত তাই হেনো অভিনয় কৰিব গতিকে মোক নাটক উপভোগ কৰিবলৈ মাতিছে আপোনালোকেও যাব পাৰে লক্ষ্মী পূজাৰ দিনা ৰঙামাটিত নাটক উপভোগ কৰিবলৈ ইফালে ৰাস্তাৰে গৈ থাকোঁতে আমাৰ পেহীক লগ পালোঁ পেহীক মাজে মাজে কৰিশ্মা ডেকা ইউটিউব চেনেলৰ ভিডিঅ'ত দেখি থাকে আৰু তেওঁ কৈছে কি মোকো ভিডিঅ'ত তোল বুলি সেয়েহে গামোচাখন ঠিক কৰি এনেদৰে উঠি গ'ল তাৰপাছত বেলেগ এখন ঘৰত আহিলোঁ স্নেহা আৰু আতিকুৰ দাৰ চিনৰ বাবে তাৰপাছত আমাৰ মাজত উপস্থিত হ'ল দীক্ষিতা ডেকা তাই কিন্তু ভিডিঅ'ৰ বাবে সাজি কাচি অহা নাই দেই ৰীলৰ বাবেহে সাজি কাচি আহিছে এয়া আমাৰ দৰ্শক মণ্ডলী আৰু যিহেতু মোৰ ইয়াতে চিন নাই গতিকে মোবাইলটো ইফাল সিফাল এনেই কৰি আছোঁ আগ দেখাইছোঁ তাক দেখাইছোঁ স্নেহাক এবাৰ দেখাইছোঁ আৰু ইফালে দীক্ষিতা ওচৰলৈ যাওঁতে দীক্ষিতাই কৈছে মোৰ ৰীলটো হ'বনে আজি মই বোলো হ'ব সময় আছে আৰু ইফালে তামোলখন মুখত ভৰালোঁ আৰু ইফালে চলিছে আমাৰ থাম্বনেইলৰ কাৰণে ফটোশ্বুট আৰু কেৱল স্নেহাই দেখাই থাকে কাপোৰখিনিকে তাই হেনো পূজাৰ কাপোৰ কিনিলে আৰু বহুতে স্নেহাক ভিডিঅ'ত নিগেটিভ কেৰেক্টাৰত দেখা পাই তাইক সঁচাই তেনেকুৱা বুলি ভাবে কিন্তু নহয় তাই তেনেকুৱা নহয় অলপ ডাঙৰি হয় বাৰু বাদ দিয়ক আৰু দীক্ষিতাৰ লগত এনেকৈ ৰীল এটা বনালোঁ কলাবেশ্যন কৰিম বুলি আৰু ইফালে আমাৰ ডাইৰেক্টৰ মেমে পাগলী ভিডিঅ'ৰ বাবে সাজু হৈছে ইফালে স্নেহাই আকৌ মোবাইলটো লৈ আহি দেখাই আছে বোলে তাই হেনো ইনষ্টাগ্ৰামত ৰীল এটা বনালে পষ্ট কৰিলে কেনেকুৱা আছে তাকে দেখাইছে তাৰপাছত বেলেগ এটা লোকেশ্যনলৈ আহিলোঁ এনেদৰে স্নেহাহঁতৰ চিন চাবলৈ মোৰতো চিন নাই গতিকে মোবাইলটো ইফালৰ পৰা সিফালে আগ দেখাইছোঁ তাক দেখাইছোঁ তাকেই কৰি ফুৰিছোঁ আৰু একদম শেষত কৰিলোঁ এইটো চিন কেৱল ইনষ্টাগ্ৰামৰ ৰীলৰ বাবেহে আপোনালোকে স্নেহাৰ একাউণ্টত গৈ চাব পাৰে অৱশেষত আমাৰ দুটা ভিডিঅ'ৰ শ্বুটিং শেষ হ'ল তাৰপাছত খোৱা লোৱা কৰি আমি ঘৰ আগৰি হ'লোঁ এইটোৱে আছে আজিৰ ভিডিঅ' যদি ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ